বন্ধুসকল, নীলাজ বিধায়ক শ্বাৰমান আলী আহমেদে কি ক'লে এবাৰ শুনো আহক। এইবাৰ বিজেপিক সহায় কৰিবলৈ সাজু চেয়াৰমান। কোনো সংখ্যালঘু বিধায়কে বাধা দি ৰাখিব নোৱাৰে চব সংখ্যালঘু মানুহ বিজেপিৰ ছাপোৰ্টত যাব। মই আহ্বান জনাম। ঠিকেই শুনিছে, একো ভুল হোৱা নাই। মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এটা আহ্বান জনাওঁ, চব সংখ্যালঘু মানুহ বিজেপিৰ ছাপোৰ্টত যাব। কাৰণ আমাৰ ন্যায়হে লাগে, আমাক উন্নয়নহে লাগে। অকল কংগ্ৰেছ বুলি ভাবি থাকিলে নহ'ব নহয়। যিটো কাম কংগ্ৰেছে কৰা নাই, যদি বিজেপিয়ে কৰে আমাৰ সমৰ্থন দিয়াত কি আপত্তি? ফালতু কথা একদম কবি নে, একটা থাপ্পড় মারে তোর দাঁত একের ফালা দিব। হ্যাঁ, আপোনালোকে শুনিলেনে? এইজন হৈছে বাগবৰৰ বিধায়ক নীলাজ শ্বাৰমান আলী আহমেদ। তেওঁ কৈ আছে বিজেপিক ছাপৰ্ট কৰিব লাগে, বিজেপিক ডাইৰেক্টলি ছাপৰ্ট কৰিব লাগে। এইজন হৈছে বাগবৰৰ বিধায়ক, নিজ স্বাৰ্থলোভী বিধায়ক শ্বাৰমান আলী আহমেদ। এইজনক 2026 চনত মন্দিয়া সমষ্টিৰ ৰাইজে বিধায়ক বনাব নে বিজেপিক সহায় কৰিব? মই মন্দিয়া সমষ্টিৰ সমূহ ভোটাৰ বন্ধু বান্ধৱীসকলক জনাওঁ যে আপোনালোকে 2026 চনত বিধায়ক শ্বাৰমান আলী আহমেদক যাতে বিধায়ক হিচাপে নিৰ্বাচিত নকৰে। তেওঁ যদি বিধায়ক হয়, তেওঁ ডাইৰেক্টলি বিজেপিত জইন কৰিব। মুখ্যমন্ত্ৰীৰ লগত হাত মিলাই তেওঁ বিজেপিক ছাপৰ্ট কৰিব। এইজন হৈছে বাগবৰৰ বিধায়ক শ্বাৰমান আলী আহমেদ। শ্বাৰমান আলী আহমেদক যাতে কোনেও ভোট নিদিয়ে। এইজন হৈছে নিজ স্বাৰ্থলোভী নীলাজ বিধায়ক। এইজন কেতিয়াও মিয়া মানুহৰ আপন নাই, আপন নহয় মিয়া মানুহৰ শত্ৰু। শ্বাৰমান আলী আহমেদ হৈছে মিয়া মানুহৰ শত্ৰু। তেওঁ কেতিয়াও মিয়া মানুহৰ আপন হ'ব নোৱাৰে। তেওঁ কেৱল নিজ স্বাৰ্থৰ কাৰণে সংখ্যালঘু মিয়া মানুহক ব্যৱহাৰ কৰি আছে। তেওঁ কেতিয়াও সংখ্যালঘু মানুহৰ কাৰণে উন্নয়নমূলক কাম কৰিব পৰা নাই। তেওঁ কেৱল ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰি আছে। তেওঁ যাতে কোনেও বিধায়ক হিচাপে নিৰ্বাচিত নকৰে। 2026 চনত বিধায়ক শ্বাৰমান আলী আহমেদক ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাই দিব লাগিব। ধন্যবাদ।